মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 10ম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ফাৰ্ষ্ট ফ্লাইট নামৰ যিখন পাঠ্যপুথি আছে তাৰ প্ৰথমটো কবিতা এ টাইগাৰ ইন দ্য জু আলোচনা কৰিম। পৰীক্ষাত সকলো প্ৰশ্নৰ উত্তৰ কৰিবলৈ হ'লে কবিতাটোৰ প্ৰতিটো ষ্টেঞ্জা ভালদৰে বুজি পোৱাটো যথেষ্ট প্ৰয়োজন। আশা কৰোঁ আজিৰ আলোচনাই তোমালোকক পৰীক্ষাত প্ৰতিটো প্ৰশ্ন সঠিক উত্তৰ দিব পৰাকৈ বুজি পোৱাত সহায় কৰিব। কবিতাটোৰ মূল অংশলৈ যোৱাৰ আগতে আমাক এটা প্ৰেগাপ দিছে। ইয়াতে কি লিখা আছে আমি এবাৰ পঢ়ি চাওঁ। দিছ পয়েম কণ্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু উইথ দ্য টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট। ইয়াৰ অৰ্থ হ'ল কবিতাটোৱে এটা বাঘ চিৰিয়াখানাত থকা আৰু জংঘলত থকাৰ দুটা পৃথক অৰ্থাৎ বিপৰীত ছবি দাঙি ধৰিছে। দ্য পয়েম মুভছ ফ্ৰম দ্য জু টু দ্য জংগল এণ্ড বেক এগেইন টু দ্য জু। কবিতাটোৰ আৰম্ভণিতে আমাক বাঘটো চিৰিয়াখানাত থকাৰ এটা ছবি দাঙি ধৰিছে আৰু লাহে লাহে ইয়াৰ নেচাৰেল হেবিটেট মানে জংঘললৈ অৰণ্যলৈ লৈ গৈছে, কিন্তু শেষৰ ফাললৈ পুনৰ আমাক আকৌ বাঘটো থকা চিৰিয়াখানাৰ দৃশ্যলৈ ঘূৰাই আনিছে। ইয়াৰ পাছত লিখা আছে, ৰিড দ্য পয়েম চাইলেণ্টলি ওৱান্স এণ্ড চে হুইচ ষ্টেঞ্জাছ স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জু এণ্ড হুইচ ওৱান স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জংগল। আমাক কি কৈছে, কবিতাটো এবাৰ মনে মনে পঢ়িবলৈ কৈছে আৰু পঢ়ি পেলাই কোনকেইটা ষ্টেঞ্জাই বাঘটো চিৰিয়াখানাত থকাৰ কথা কৈছে আৰু কোনকেইটা ষ্টেঞ্জাই বাঘটো জংঘলত মানে অৰণ্যত থকাৰ কথা কৈছে আমাক বিচাৰি উলিয়াবলৈ কৈছে। এই কবিতাটোৰ কবি হৈছে লেছলি নৰিছ। তেখেতৰ জন্ম হৈছিলে 1921 চনত আৰু মৃত্যুবৰণ কৰিছিল তেখেতে 2006 চনত। তেখেত এজন ৱেলছৰ প্ৰসিদ্ধ কবি আৰু চুটিগল্প লেখক আছিল। তেওঁৰ লেখা আৰু কবিতাবোৰত প্ৰকৃতি আৰু জীৱ জন্তুৰ প্ৰতি গভীৰ মৰম আৰু সহানুভূতি প্ৰকাশ পোৱাৰ বাবে জনাজাত। তেওঁৰ কবিতাসমূহত সংবেদনশীল ভাষা, চমু চমু বৰ্ণনা আৰু গভীৰ অনুভৱ দেখা যায়। এ টাইগাৰ ইন দ্য জু নামৰ কবিতাটিত তেওঁ এটা চিৰিয়াখানাত বন্দী বাঘৰ জৰিয়তে প্ৰাণীৰ বন্দিত্ব আৰু অসহায় অৱস্থাৰ প্ৰদৰ্শন কৰিছে। তেওঁ এই কবিতাৰ জৰিয়তে বাঘৰ মৰ্মান্তিক অৱস্থা আৰু প্ৰাকৃতিক স্বাধীনতাৰ অভাৱ প্ৰকাশ কৰিছে। তেওঁৰ সাহিত্যকৰ্মৰ বাবে বহুতো পুৰস্কাৰ লাভ কৰিছিল আৰু আমেৰিকাৰ কেইবাখনো বিশ্ববিদ্যালয়ত অধ্যাপনাও কৰিছিল। আমি এতিয়া কবিতাটোৰ মূল অংশলৈ আগবাঢ়োঁ। প্ৰথম যিটো ষ্টেঞ্জা আছে সেই ষ্টেঞ্জাটোত কি লিখা আছে এবাৰ আমি চাওঁ। হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপছ অফ হিজ কেজ অন পেডছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেজ। ইয়াতে আমাক কি কৈছে, হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ মানে বাঘটোৱে লাহে লাহে মনে মনে খোজ কাঢ়িছে। শৰীৰত যিহেতু বাঘৰ উজ্জ্বল কিছুমান চিহ্ন থাকে, সেই উজ্জ্বল চিহ্নবোৰ শৰীৰত আছে আৰু বাঘটোৱে সেই চিহ্নবোৰ লৈ পেলাই লাহে লাহে খোজকাঢ়ি আছে। দ্য ফিউ ষ্টেপ অফ হিজ কেজ মানে পিঞ্জিৰাৰ ভিতৰত যিহেতু আছে, পিঞ্জিৰাৰ ভিতৰত খোজকাঢ়িবলৈ বহুত জেগা নাথাকে, বহুত কম ঠাই থাকে। সেই কম ঠাইকণতে কি কৰিছে বাঘটোৱে ইফালৰ পৰা ইফাললৈ খোজকাঢ়ি ফুৰিছে গৈছে। অন পেডছ অফ ভেলভেট কোৱাইট মানে বাঘ হওক, সিংহ হওক, মেকুৰী হওক, এনেকুৱা ধৰণৰ যিবোৰ জন্তু থাকে সিহঁতৰ ভৰিৰ তলৰ অংশটো কি হয়, বহুত কোমল হৈ গৈছে। সেইকাৰণে কৈছে যে অন পেডছ অফ ভেলভেট কোৱাইট মানে কোনো শব্দ নোহোৱাকৈ এই ভৰিৰ কোমল অংশৰে সি কি কৰি ফুৰিছে, বাঘটোৱে এফালৰ পৰা ইফাললৈ পিঞ্জিৰাৰ ভিতৰতে খোজকাঢ়ি ফুৰিছে। ইন হিজ কোৱাইট ৰেজ কৈছে খং যথেষ্ট আছে বাঘটোৰ, কিন্তু খংখিনি নিজৰ মনতে দবাই ৰাখি কি কৰিছে, সি যিহেতু আৰু একো কৰিব পৰা উপায় নাই, সেইকাৰণে নিজক থোৱা যিটো কেজ আছে মানে পিঞ্জিৰা আছে তাৰ ভিতৰতে সি খোজকাঢ়ি ফুৰিছে বা অহা যোৱা কৰি ফুৰিছে। আমি এতিয়া দ্বিতীয়টো ষ্টেঞ্জা পঢ়োঁ। তাত কি কৈছে, হি শুড বি লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ নিয়েৰ দ্য ৱাটাৰ হল হুৱেৰ প্লাম ডিয়ে পাছ। কৈছে যে বাঘটো কেতিয়াও পিঞ্জিৰাত আবদ্ধ হৈ থাকিবৰ কাৰণে সৃষ্টি হোৱা এটা জন্তু কেতিয়াও নহয়। বাঘ বনৰ ৰজা বুলি সকলোৱে কয়। বাঘে কি কৰি থাকিব লাগিছিলে, এতিয়া কৈছে হি শুড বি লাৰ্কিং ইন শ্বেডো মানে আঁৰত সি কি কৰিব লাগিছিলে, লুকাই থাকিব লাগিছিলে। এতিয়া কৰ আঁৰত, হয়তো ডাঙৰ জোপোহানিৰ আঁৰত, গছৰ আঁৰত। আৰু শ্লাইডিং থ্ৰু লং গ্ৰাছ মানে ওখ ওখ যিবোৰ ঘাঁহনি আছিলে সেই ঘাঁহনিবোৰৰ মাজে মাজে কি হ'ব লাগিছিলে, সি কোনো শব্দ নোহোৱাকৈ পাৰ হৈ যাব লাগিছিলে। ক'ত, নিয়েৰ দ্য ৱাটাৰ হল মানে য'ত জলাশয় আছে,
পানী থকা জেগাত কি হৈছে হুৱেৰ প্লাম ডিয়ে ফাৰ্ষ্ট মানে যিবোৰ নুদুকা পহু পানী খাবলৈ আহে সেই পানী খোৱা জলাশয়ৰ কাষৰ যিবোৰ জোপোহানি আছিলে বা ডাঙৰ ডাঙৰ গছ আছিলে সেইবোৰৰ আঁৰত সি কি কৰিব লাগিছিলে কৈছে জোপ পাতি থাকিব লাগিছিলে বা ৰৈ থাকিব লাগিছিলে সেই পহুবোৰ অহালৈকে আৰু লাহে লাহে সেই ঘাঁহনিবোৰৰ মাজেদি ওখ ওখ ঘাঁহনিৰ মাজেদি ঘাঁহনিবোৰ নলৰাকে সৰকি গৈ কি কৰিব লাগিছিলে সেই যিবোৰ প্লাম ডিয়াৰ মানে নুদুকা পহুবোৰক কেটচ কৰিব লাগিছিলে ধৰিব লাগিছিলে তৃতীয়টো ষ্টেঞ্জাত কি কৈছে হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য জংগলছ এজ bearing his white fangs his claws terrorizing the village মানে কি কৈছে দ্বিতীয় ষ্টেঞ্জাটোত যেনেকৈ আমাক ক'লে যে বাঘটো ক'ত থাকিব লাগিছিলে জংঘলত থাকিব লাগিছিলে হাবিত থাকিব লাগিছিলে পহু ধৰিবৰ কাৰণে সি অপেক্ষা কৰি থাকিব লাগিছিলে ঠিক তেনেদৰে জংঘলৰ দাঁতি কাষৰীয়া যিবোৰ গাঁও আছে সেই গাঁওবোৰকত সি কি কৰিব লাগিছিলে কৈছে স্নাৰ্ল মানে কি বাঘে গৰজি গমৰি থাকে যে সেই দাঁতি কাষৰীয়া যিবোৰ ঘৰ আছিলে বা গাঁও আছিলে সেই গাঁওবোৰৰ চাৰিওফালে গৰজি গমৰি থাকিব লাগিছিলে বেয়াৰিং হিজ হোৱাইট ফেংছ হিজ ক্লজ কি দেখুৱাই বেয়াৰিং মানে দেখুৱাই কি দেখুৱাই কৈছে যে তাৰ বগা বগা যিবোৰ দাঁত চোকা চোকা যিবোৰ দাঁত হিজ ক্লজ মানে তাৰ কি নখ পঞ্জা এইবোৰ দেখুৱাই কি কৰিব লাগিছিলে টেৰৰাইজিং দ্য ভিলেজ মানে যিবোৰ গাঁও আছে সেই গাঁওবোৰক কি কৰিব লাগিছিলে আতংকিত কৰিব লাগিছিলে সেয়াহে হ'ব লাগিছিলে বাঘটোৰ আচল প্ৰকৃত ৰূপ পৰৱৰ্তী ষ্টেঞ্জাটোত কি কৈছে বাট হিজ লক ইন এ কনক্ৰিট চেল হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ ষ্টকিং দ্য লেংথ অফ হিজ কেজ ইগনৰিং ভিজিটাৰ্ছ কিন্তু সি এতিয়া আবদ্ধ হৈ আছে কৈছে ক'ত আবদ্ধ হৈ আছে এটা কনক্ৰিট চেল মানে কুক এটা ঘৰ কোঠা কনক্ৰিট মানে কি শিল ইটা বালি চিমেণ্টৰ দ্বাৰা যিবোৰ নিৰ্মিত যিবোৰ ঘৰ হয় কোঠা হওক সেইবোৰক আমি কনক্ৰিট চেল বুলি কওঁ কৈছে যে বাঘটো এতিয়া ক'ত আবদ্ধ হৈ আছে কৈছে সি তেনেকুৱা এটা কনক্ৰিট চেলত সৰু এটা বন্ধ কোঠাত সি কি হৈ আছে এতিয়া আবদ্ধ হৈ আছে হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ তাৰ এতিয়া সামৰ্থ্য শক্তি সকলো নাই সি ক'ত আছে এতিয়া বিহাইণ্ড বাৰ্ছ মানে সি এতিয়া বন্দিত্বত আছে ষ্টকিং দ্য লেংথ অফ হিজ কেজ মানে আকৌ কৈছে ষ্টক শব্দটো আমি প্ৰথম ষ্টেঞ্জাটোতো পাইছিলোঁ কি কৰিছে সি মনে মনে খোজকাঢ়ি ফুৰিছে ক'ত সেই পিঞ্জিৰাটোৰ যিটো দূৰত্ব যিমানকণ দূৰত্ব সি খোজকাঢ়িব পাৰিছে সেইকণকে সি কি কৰিছে ইফালৰ পৰা ইফাললৈ মনে মনে খোজকাঢ়ি ফুৰিছে ইগনৰিং ভিজিটাৰ্ছ সি ইগন'ৰ কৰিছে মানে কি উপেক্ষা কৰিছে আওকাণ কৰিছে কাক ভিজিটৰ যিবোৰ পৰ্যটক আহিছে সেই পৰ্যটকবোৰকক সি বিশেষ গুৰুত্ব দিয়া নাই অন্তিমটো ষ্টেঞ্জাত কি কৈছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ এতিয়া এই একেবাৰে শেষৰ যি দুটা প্ৰেগাপ ইয়াৰ আগৰ প্ৰেগাপটো আৰু এইটো প্ৰেগাপত আমাক আকৌ বাঘটো পিঞ্জিৰাত থকাৰ দৃশ্যলৈ লৈ আহিলে প্ৰথম যিটো ষ্টেঞ্জা আছিলে সেইটোত আমাক চিৰিয়াখানাত বাঘটো কেনেকৈ আছে এইটো কৈছিলে তাৰ পৰৱৰ্তী যি দুটা প্ৰেগাপ আছিলে সেই দুটা প্ৰেগাপত আমাক বাঘটো ক'ত থাকিব লাগিছিলে জংঘলত থকা হ'লে বাঘটো কেনেকৈ থাকিলে হয় কি কৰিলে হয় সেইবোৰ আমাক বৰ্ণনা কৰিলে আৰু অন্তিম যি দুটা প্ৰেগাপ আছে সেই প্ৰেগাপ দুটাত পুনৰ আকৌ আমাক কোনটো দৃশ্যলৈ ঘূৰাই আনিছে বাঘটো চিৰিয়াখানাত থকাৰ দৃশ্যলৈ ঘূৰাই আনিছে চিৰিয়াখানাত বাঘটো কেনেকৈ আছে এতিয়া লাষ্টৰ যিটো ষ্টেঞ্জা তাতে কৈছে যে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট মানে বাঘটোৱে ৰাতিৰ শেষৰটো শব্দ শুনা পাই কৈছে কিহৰ শব্দ শেষৰ শব্দটো দ্য পেট্ৰলিং কাৰ্ছ মানে টহল দিয়া যিবোৰ গাড়ী টহল দিয়া মানে কি চোৱা চিতা কৰিবৰ কাৰণে ৰাতি পুলিচৰ গাড়ী বা চিৰিয়াখানাৰ যিবোৰ গাড়ী এই গাড়ীবোৰে টহল দি থাকে আৰু সেই শব্দবোৰ সি ৰাতিৰ শেষলৈকে শুনা পাই গৈছে এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ আৰু সি কি কৰি থাকে বিশেষটো এতিয়া কৰিবলগীয়া একো কাম নাই বন্দিত্ব এটা জীৱন সেইকাৰণে তাৰ উজ্জ্বল চকু দুটাৰে সি কি চাই থাকে থৰ লাগি গৈছে আকাশত জিলিকি থকা উজ্জ্বল যিবোৰ তৰা আছে সেই তৰাবোৰকক একেৰাহে একেধৰণে কি থৰ লাগি চাই থাকে মানে হয়তো আশা কৰি আছে কেনেবাকৈ ওলাব পাৰিব নেকি সি কবিতাটোৰ ষ্টেঞ্জাকেইটা আমি আলোচনা কৰিলোঁ আশা কৰিছোঁ তোমালোকে প্ৰতিটো ষ্টেঞ্জা ভালদৰে বুজি পাইছা
আৰু জটিল যিবোৰ শব্দ আছে সেই শব্দবোৰৰ অৰ্থবোৰ যিহেতু ইয়াতে দি দিছোঁ তোমালোকে চাবা ভালদৰে বুজি পোৱাত সহায় হ'ব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ কবিতাটোৰ সম্ভাৱ্য আৰু প্ৰয়োজনীয় যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ মই প্ৰস্তুত কৰি ইউটিউব চেনেলটোত মই আপলোড দিম আমাৰ ইউটিউব চেনেল জ্ঞানৰ বাটচৰা তোমালোকে চাই থাকিবা আৰু যদি ভিডিঅ'টো ভাল পাইছা লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ কৰি দিবা যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলৰো সহায় সহযোগিতা হয় পুনৰবাৰ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ বাই বাই